জ্ঞান লেখ। আজি প্ৰাচীন বহি ৰজাই দেৱঋষি নাৰদক কৈছে, মই যে কি কৰ্ম কৰি আছো মই নিজেই নিজক জানিব পৰা নাই। গতিকে এইবোৰ কৰ্ম আৰু আজিলৈ মোক কোনো এজনে ভাল উপদেশ দিয়া নাই। গতিকে দেৱঋষি নাৰদ আপুনি আহিলে ভালে হ'ল, মোক আজি উপদেশ দিয়ক। সেইটোকে আমাকহে কৈ আছে, আমিও যেতিয়ালৈ সতৰ সংগ নল'ম তেতিয়ালৈ আমাৰ কামত নাহিব নহয়। সতৰ সংগ আমি ল'ব লাগিব, জ্ঞানী সংগ ল'ব লাগিব। তেতিয়াহ'লে জ্ঞানী বা সতৰ সংগ যেতিয়া আমি ল'ম তেতিয়াৰ পৰা সৎ কথা বুজিম বা জ্ঞানৰ কথা বুজিম। অজ্ঞানী সংগ ল'লে সৎ কথা বুজিব পাৰিব জানো? জ্ঞানী কথা বুজিব নোৱাৰিব নহয়। অজ্ঞানী মুখত সদায় অজ্ঞানী কথাই পাব, নহয় বাৰু? গতিকে আমি জ্ঞানীগণৰ সংগ ল'ব লাগিব। আজি প্ৰাচীন বহি ৰজাই কৈছে, হেৰা দেৱঋষি নাৰদ, আজি মই উপায় পোৱা যেন পাইছোঁ। আপুনি যে আহিল, কিছু সৎ জ্ঞানৰ কথা মোক কওকচোন বাৰু, কি জানি মোৰ অন্তৰখন উপলব্ধি হয়। গোবিন্দ হে ৰাম পঢ়িও বিমল জ্ঞানে মোৰ আগত, যাক শুনি এৰায়া কৰ্ম বন্ধ যত যত, অগৃহস্থৰ আশ্ৰমইতো সদায় কপট, যাক ভাইজা পুতে পাই কৰে লত ঘট। এতিয়া প্ৰাচীন বহি ৰজাই কৈ আছে, তুমি এনেকুৱা কথা কিছুমান মোৰ আগত কোৱা, যিবোৰ কথা আপোনাৰ পৰা মই শুনিলে কৰ্মবন্ধটো মই নাশ কৰিব পাৰোঁ। যেনেকৈ এটা পলুৱে নিজেই সূতা টানি টানি ভিতৰতে সোমাই ভিতৰতে মৰিল, ওলোৱা বাটটো তেওঁ মানে বিচাৰি নাপালে। তেনেকৈ আমাক এইখিনিত এতিয়া বুজালে, গৃহস্থৰ আশ্ৰম এইটো সদায় কপট, যাক ভাৰ্যা পুত্ৰে পাই কৰে লত ঘট। ভাৰ্যা পুত্ৰ এইবোৰে লগ পাই আমাক সদায় লতি ঘটি কৰি আছে। আমি সোমোৱা পথটো দেখোঁ, ওলোৱা পথটো নাই দেখা। এই পলু ধৰণৰ হৈ আছে। গতিকে ইয়াৰ পৰা যাতে কেনেকৈনো মই উপায় পাম, এই কথাখিনি আপুনি কওক। কহিও বিমংগল জ্ঞানে মোহৰ আগত, যাক শুনি এৰাই কৰ্মবন্ধ যত যত। যিবোৰ কথা আপোনাৰ পৰা শুনিলে মই যাতে এই কৰ্মবন্ধটো এৰাই পাপটো নাশ কৰি কেনেকৈনো পুণ্য সঞ্চয় কৰিব পাৰিম, এইবোৰ কথা মোৰ আগত আজি আপুনি কওক। এই বুলি মানে প্ৰাচীন বহি ৰজাই দেৱঋষিক নাৰদক আহ্বান কৰি আছে। গোবিন্দ হে ৰাম পুত্ৰ ভাইজা পুখিবোৱাৰ যিবু বহু ধন, এহি পুৰুষাৰ্থ মন জাগে সৰ্বখন। অমোহমতি সংসাৰত ফুৰুনিৰণ তৰ, আবে মোক কৃপা কৰি উকমুনিবৰ। এতিয়া মই ভাৰ্যা পুত্ৰ ধন ধান আটাইবোৰ কেনেকৈ সঞ্চয় বৃদ্ধি কৰিব পাৰোঁ, এই কৰোঁতে 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 গোটেই জীৱনটো মোৰ শেষ হৈ গ'ল। এতিয়া কি ধৰণৰ পথ ল'লে যে মই আত্মাক গতি দিব পাৰিম তাৰ আঁতৰিটো মই পোৱা নাই। গতিকে দেৱঋষি নাৰদ, আপুনি আহি পালে যেতিয়া মই বৰ ভাল পালোঁ। আপুনি কৃপা কৰি মোক এইকণ পথ বুজাই দিয়ক, কোন পথেৰে সৈতে বাট ল'লে এই মায়াৰ পৰা মই মায়া ত্যাগ দিয়া আত্মাক গতি দিব পাৰিম, এইকণ কথা মোক বুজাই দিয়ক। গোবিন্দ ৰাজাৰ বচন শুনি আনন্দ মনত, জানিলো বৈৰাগ্য আৰু ভৈলে কৰ্মত, যুগ বলে মৰা পশু আকাশত আনি
নিপতি কচাহি মুনি বুলিলন্ত বাণী দেখা দেখা মহাৰাজ ভ্ৰমে আকাশত যজ্ঞে বধি আছ তই পশু যত যত হাতত ধৰিয়া খান্দাও পৰশু কুঠাৰ মৰণক বাট চাই আছয় তোমাৰ। এতিয়া ৰজাৰ এইকণ কথা শুনি দেৱঋষি নাৰদে নিজৰ যুগৰ বলেৰ সৈতে ক'লে, হেৰা ৰজা, তুমি এইপিনে আকাশৰ পিনে চাই থাকা। তুমি জীৱনত যিমান পশু মাৰিলা এই পশুবোৰ তুমি আজি দেখিব পাবা। তেতিয়া দেখুৱাই দিয়ে যে আকাশত দা জাঠি হাতুৰি কুঠাৰ লৈ সকলো ৰখি আছে। সকলোৱে সকলোকে কোৱা মতে কৈ আছে যে পাৰ্চিন বহি ৰজা যোনদিনা আহিব তেওঁক মই এঘা মাৰিম। কোনোবাটোৱে কৈ আছে পাৰ্চিন বহি ৰজা যোনদিনা আহিব মই তেওঁক এহান মাৰিম জাঠি পাতে। তেনেকৈ আটাইবোৰ যুগবলৈ আজি দেৱঋষি নাৰদে পাৰ্চিন বহিক দেখুৱাই আছে। কাৰণ তুমি যে ইমান দিন পশু মাৰা কেৱল ভাত খোৱা, আৰু এই তোমাৰ ভাৰতখনত বা পৃথিৱীখনত ঈশ্বৰৰ নাম যে কোনোবাই ল'ব লাগে তাক তুমি আজিও সুখেপ কৰা নাই। এতিয়া চোৱাচোন, তুমি যিমানবোৰ পশু মাৰিলা পশুবোৰে কি কৰি আছে। এই তেতিয়া দেৱঋষি নাৰদৰ বাণী শুনি আকাশৰ ফালে চাই পাৰ্চিন বহি ৰজা আজি ভয়ে ভিতে কম্পমান হয়। তেনেহ'লে তাৰমানে আমিও যদি এটা পশু কোনোবাই মাৰি থৈছোঁ, সিও আমাক মাৰিবৰ কাৰণে সিও এদিন দা জাঠি লৈ থাকিব। আমাক বুজাই আছে। পাৰ্চিন বহি বুজোৱা মানে আমাক বুজোৱা আজি নহয় বাৰু। গতিকে আমাকো ক'লে, সেই লোকসকল, আপোনালোকে যদি জানি বা অজানিতে যোৱা কালত আপোনালোকে এনেধৰণৰ কৰ্ম কৰিলে এইবোৰ কৰ্ম এৰি আমি সদায় সত্য কৰ্মটো কৰিব লাগিব। কাৰণ উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱৰ লগত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। মোৰ আত্মাটোতে যে প্ৰভু ভগৱন্ত আছে অইনত নাই তেনে নহয়, সকলোতে আছে। তেনেহ'লে মোক মাৰিলে মই যিমান আঘাত বা দুখ অপমান পাম, আনক মই মাৰিলেও তেওঁ এইটো আঘাত দুখ অপমান পাব। সেইকাৰণে বৈষ্ণৱৰ 12টা গুণ। কি কি গুণ? প্ৰথম গুণটোৱে হ'ল বৈষ্ণৱৰ অহিংসা, কাৰো প্ৰতি আমি হিংসা আনিব নাপায়। 2 নম্বৰটো হ'ল সমভাৱ। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, কুকুৰৰ চিগালৰ গধবোৰ আত্মা ৰাম, জানি আখবাকো কৰিবা প্ৰণাম। সকলোৰে লগত আত্মা আছে, আমি কাকো হিংসা কৰিব নাপায়। 3 নম্বৰটো হ'ল আমি সত্যটো জীয়াই ৰাখিব লাগিব। ধৰ্মৰ প্ৰতীক চিন কি? আমাৰ অসমৰ প্ৰতীক চিন গড়, ধৰ্মৰ প্ৰতীক চিন সত্য। আমি সত্যটো সদায় জীয়াই ৰাখিব যত্ন কৰিব লাগিব। সত্য, ক্ষমা, দয়া, ধৈৰ্য, এইবোৰ গুণ আমি এনেকৈ যাওঁতে 12টা হ'ব। এই 12টা গুণ যিজনে পালন কৰিলে বা কৰিব পাৰি আছে সেইজনক কৈছে বৈষ্ণৱ। এই বৈষ্ণৱৰ এই 12টা গুণ পালন কৰিবলৈ আমি আটাই গতি পাম। কিবা ক'বনে? এতিয়া কথা এটা গুৰুজনে কোৱাটো এইখিনিতে আপোনাৰ অকণমান অংকটো পাজল লাগিছে। আপুনি যে কৈছে সত্য, শৌচ, ক্ষমা, দয়া, মই ৰাখিলে হ'বনে, আনক চিন্তা নকৰিব, সেইটোতে পাজল লাগিব। 1 নম্বৰতে আমি ৰাখিব লাগিব। যেতিয়া আপোনাৰ হৃদয়ত সত্য, শৌচ, ক্ষমা, দয়া 4টা ধৰ্ম সুতি আপোনাৰ থাকিল, তেতিয়াহে আপুনি আনক চিন্তা কৰিব পাৰিব, আনক তেতিয়া ভাল ভাৱ আহি যাব। হয়নে বাৰু? গোসাঁই হ'ল নহয়? যেতিয়ালৈ মোৰ ঠাইত যেতিয়া এই 4টা সুতি মই বনাব নোৱাৰিম, তেতিয়া আনক চিন্তা কৰা সময়টো মই নাপাম। গতিকে আমাক ভাগৱতে বুজালে, মই মোৰ নিজৰ আত্মাটোৰ প্ৰতি যেতিয়া চেনেহটো আহিব, তেতিয়াহে মোৰ অনুভৱ আহিব, চবৰে আত্মাৰ প্ৰতি চবৰে চেনেহ এটা আছে।
তেনেহ'লে অন্য আত্মাটো মই দুখ নিদিওঁ। গতিকে 1 নম্বৰত আমি সত্য শৌচ সমাধি 4টা ধৰ্ম সুতি হৃদয়ত জীয়াই ৰখাৰ লগে লগে তেতিয়া আপুনি আনৰো চিন্তাটো এনেই আহি যাব আপুনি আৰু ভাবিবলগীয়া নাই। বস্তু সেইটোৱে হয়। আৰু কিবা আছে যদি কওক আৰু গোসাঁই। দশনসু বাৰে কুপে আজুৰই কেশ অষ্টক ফুৰাৱে হাতে ধৰিয়ায় শেষ কাটন্তে পাই লেক যত দুখ তাক স্মৰি শাৰী শাৰী হুয়া বহি আছে কুপ কৰি মৰি তুমি অতেতিখনে স্বৰ্গ চলি যাব বেহি হবে মাৰিবে কুঠাৰৰ ঘাও খণ্ড খণ্ড কৰিবে তোমাৰ শৰীৰ বোম্বালে শৰীৰ ঢাকি বহিবে ৰুধিৰ। দেৱৰ্ষি নাৰদে আজি পাৰ্চিন বহি ৰজাক কৈছে, এয়া দেখিছানে ৰজা, দা কোঠাৰ জাঠি জোং লৈ যে সকলোৱে ৰৈ আছে, তুমি যোনদিনা মৰি সেই পথেই যাব লাগিব। সেই পথটোৱে সকলোৱে যাব। যোৱাৰ লগে লগে এইসকলে দা জাঠি জোঙৰে সৈতে তোমাৰ হানা কাটাত লাগি যাব। তুমি তেতিয়া কিমান দুখ পাবা। গতিকে তুমি এইবোৰ চাই লোৱা, মই যি কৰ্ম কৰিম তাৰ প্ৰতিক্ৰিয়াটো কি হয়। এতিয়া সেইটো আমাক বুজালে। আমিও যি কৰ্ম কৰিম ইয়াৰ পাছতনো এই কৰ্মটোৰ প্ৰতিক্ৰিয়াটো কি হ'ব আমি আগে চিন্তা কৰিব লাগিব। সেইকাৰণে বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ, কৰিও ভাবিও না। আপুনি যি কৰ্ম কৰিবা যোৱা আগমুহূৰ্তত এই কৰ্মটোৰ প্ৰতিক্ৰিয়া কি আহিব, ভাল আহিব নে ইয়াৰ পৰা বেয়া আহিব, আমি তাক চাই বিচাৰি ল'ব লাগিব। এইকণ তত্ত্ব যিজনে লয় তেওঁ শান্তি পাব। সেইকাৰণে কিছু কিছু মানুহ আমাৰ লোকসকলে কিছুমানে কয় নহয়, বয়সৰ বুঢ়া হ'লে নহ'ব, তত্ত্বৰ বুঢ়া হ'ব লাগিব। হয়নে? হা দিয়া নাই, তেওঁ দিব, ফলটো তেওঁ দিব, কিন্তু প্ৰতিক্ৰিয়াটো কামটো ভাল হ'বনে বেয়া হ'ব সেইটো কিন্তু ব্যৱস্থা আমি কৰিব লাগিব, নহয় বাৰু? আৰু যদি কেনিবাকে আমি এইটো চিন্তা নকৰি কামটো হৈ গ'ল, হোৱাৰ পাছত যদি বেয়া ফলে আহিল, তেনেকুৱা যদি 3টা কৰ্ম দিনটোত কৰোঁতে বেয়া ফলে পালোঁ, নিশ্চয় আমাক ভালৰ ফালে আমি যাব নোৱাৰিম। গতিকে আমি যি কৰ্মই নকৰিম, কৰ্মটো কৰা আগমুহূৰ্তত যিসকলে চিন্তা কৰিব, সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ বাণী গ্ৰন্থ লিখিছে, এই নৰসকল আপুনি যিডাল গছত উঠি যাব ওলাই, আগেই উঠি নাযাওঁতে চিন্তা কৰিব, এই পাকে যাই ইয়াত যাম আৰু ঘূৰি আহোঁতে নামি কোনটো পাকে আহিম, এই পথটো আগেই চাই ল'ব। তেনে আপোনাৰ বিপদত নপৰে। যদি আপুনি আন্দা মুন্দা উঠি গ'লে তাৰপিছত যে নামা পথটো আপুনি যদি হেৰুৱাই দেই, তেতিয়া আপুনি বিপদত পৰিব। তদুপ আজি পাৰ্চিন বহি ৰজাক দেৱৰ্ষি নাৰদে এইকণ কথা বুজাইছে। আমাৰ এতিয়া কিছুমান মানুহ মন কৰিছেনে, বয়স বোলে কিমান হ'ল, 80 বছৰ হ'ল, কিন্তু 80 বছৰ হ'ল সঁচা, 15 বছৰ বয়সৰ ল'ৰা এটা জোখাও তত নাই তাৰ গাত। সেইকাৰণে আমাক কৈছে বয়সৰ বুঢ়া হ'লেই নহ'ব, ততৰ বুঢ়া হ'ব লাগিব। তত হয়নে? তত আমি ততটো উলিয়াব লাগিব। কিবা ক'ব কওক, কিবা কৈ দিব। অঁ হেৰা যাৰ বিষে অশৰীৰত পাইবা
বৰ ব্যথা শুনাৱাত কহুয়ে পুৰাণত কথা পুৰঞ্জন নিপতিৰ চৰিত বিশেষ সাৱধানে শুনা তাক কহিবু নিশেষ। এতিয়া দেৱৰ্ষি নাৰদে আজি পাৰ্চিন বহি ৰজাক কৈছে, হেৰা ৰজা, মই কাহিনী এটা কওঁ, তুমি ভালদৰে শুনা। পুৰঞ্জন নামে এজন ৰজা আছিল। এই পুৰঞ্জন ৰজাই যায় যায় সৰ্বশেষত তেওঁ মৃত্যুৰ পাছত আকৌ নাৰী ৰূপ ল'বলগীয়া হ'ল। কি কাৰণত হ'ল এই আখ্যানটো পুৰাতন, তাৰমানে পুৰাণৰ কাহিনী তত্ত্ব এটা মই তোমাক কওঁ। এই বুলি দেৱৰ্ষি নাৰদে আজি পাৰ্চিন বহি ৰজাক পুৰঞ্জনৰ আখ্যানটো ক'বৰ কাৰণে ওলাইছে। গোবিন্দ হেৰা আছিলন্ত নিপয়েক নামে পুৰঞ্জন ঢাকিল ধৰণী খান যাৰ গুণগণ তাৰ এক মিত আছে অভিজ্ঞাত নাম নহয় বিফল যাৰ বাঞ্ছিতা কাম যত কৰ্ম কৰে তাক কেহু নজানই বিচাৰে নিগুণ সৰ্ব গুণৰুয়াচই অৰাম আপোনাৰ অনুকূল নগৰ চাহিয়া পৃথিৱী মধ্যত যিটো ফুৰে বিচাৰিয়া। দেৱৰ্ষি নাৰদে কৈ আছে যে পুৰঞ্জন নামে এটা ৰজা আছিল। দেখাই শুনাই বৰ ধুনীয়া ৰজা, ধনে টকা পইচাই ধুনীয়া, তথাপি তেওঁ ৰাজ্যখনে নুকুলাই পৃথিৱীত আৰু এখন ভাল ৰাজ্য বিচাৰি তেওঁ সদায় মানে পাগল হৈ ঘূৰি আছে। এতিয়া সেইটো আমাক দেখুৱালে, সেই লোকসকল পুৰঞ্জন কোনজন আমাক দেখুৱাইছে, আমিয়ে পুৰঞ্জন। তাৰমানে আমাক কাকো নিজৰ ধন সম্পত্তিয়ে কোলোৱা নাই, আৰু পাৰিলে ল'বাহে লাগে, নহয় বাৰু? যাৰ এখন মটৰ গাড়ী আছে তাক 3খন লগা হৈ আছে, যাৰ 3খন আছে তাক 5খন লগা হৈ আছে, যাৰ এটা ঘৰ বাৰী আছে তাক 3টা ঘৰ বাৰী লগা হৈ আছে, যাৰ 4 বিঘা মাটি আছে আৰু 8 বিঘা লগা হৈ যায় আছে। গতিকে গৈহে থাকে। গতিকে মন কৰিব, এজন মানুহে এসময়ত 2 টকা 8 অনা হাজিৰা কাম কৰিও ঘৰ এখন পুহি আছিল, আৰু এতিয়া এজন মানুহে 350 টকা 400 টকা হাজিৰা কৰিও ঘৰখন পুহিব নোৱাৰে, হয়নে? বাঢ়ি গৈ আছে। তেনেকৈ আমাৰ মন বুলি কোৱা বস্তুটোকে কৈছে, সেই লোকসকল, এই মনটোৱে হ'ল আমাৰ পুৰঞ্জন ৰজা। যিমান আপোনাৰ বাঢ়ি যাব তিমান বাঢ়িহে গৈ থাকে সি কোনোদিনে থাম কাটি নলয়। গতিকে আমি আটাইকে আমাক দেখুৱাইছে ইন্দ্ৰিয় বৰ্গৰ ভিতৰত মনটো ৰজা, মনটো হ'ল পুৰঞ্জন। গোবিন্দ হেৰা যতে ক দেখিলা মানে বিশেষ নগৰ জলে স্থলে ফুৰে দেখি বাক মনোহৰ তথাপি নভৈল তাৰ মনত হৰিষ নগৰ বিচাৰি ৰাজা ফুৰে দখু দিশ একদিনা হেমন্ত
দক্ষিণ পঞ্চৰে ফুৰন্তে দেখিলা স্থান ৰাজায়ে কেশৰে জগত পৈখাত পুনু ভাৰত বৰিষ তাংক দেখি ৰংগয়াতি ভৈলয়া খৰিষ নৱখান দ্বাৰায়ে কওঁ আচই নগৰ ৰাজধানী লক্ষণেল ক্ষিত মনোহৰ শ্ৰভিতি বেঢ়িয়া নগৰৰ গৰ খাই মহামনোহৰ দেখি লোকে থাকে চাই নগৰ বিচাৰি যাওঁতে 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 এটা জেগাত এখন নগৰ পালে